882290 নালাগে হ'ব আতৰি আতৰি থাকিলেও তুমি সৰি দে বাথৰুম সিঙ্গাৰ হে হয় হেৰিও আহিছে সিস্টাৰ আহিছে এইফালে আহাচোন জেনি সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ'টোৰ মালিক মই নহয় মালিক অন্য কামত ব্যস্ত হৈ আছে এইজন আমাৰ দাদা হয় জেঠিৰ ল'ৰা হয় হাজিৰা কৰি দিয়াচোন এইজন আমাৰ পেহীৰ ল'ৰা হয় আইডিয়া ও ইমান ব্যস্ত দেখালে কেনে কথা হ'ব বিজি মানুহ আমি এনে থকা মানুহ এইজন আমাৰ বাৰ হাজবেণ্ড হয় আৰু এইটো ভাবিৰ ল'ৰা হয় আজি তাৰ মানে পেহীহঁতৰ ঘৰত আহিছোঁ এটা মানে অনুষ্ঠান আয়োজন হৈছে ইয়াতে তো আজি মানে পেহা ঢুকাইছিলে তাৰে অলপ দোৱা কৰি দিছে আৰু ভাল লাগিল সকলোকে লগ পালোঁ পিছে জেঠিহঁতে আহিব নোৱাৰিলে ঘৰৰ অসুবিধাৰ কাৰণে নাই আজি ফাৰ্ষ্ট তথাপিও আহি যাব হয় আজি ফাৰ্ষ্ট আহিছোঁ মই তামোল খাইছোঁ আমাৰ অসমীয়াৰ সন্মান তামোল দে আপুনি কওক অকণমান মানে খানা এটা আছিল কিবা অলপমান সকাম এটা আছিল তাতে খালোঁ এইটো ভাগিন বেটাটো কিউট আছে অকণ এইটো ভাগিন হয় মায়েকজনী নাই বাকী কোৱা এটা গান গাচোন গা বাবু এটা গান গা গান গা গান গা এটা গান গাই দিব মোৰ দাদাই বাথৰুম ছিংগাৰো হয় এটা গান গাই শুনাব গান গা গা কোৱাচোন পুৰা ভাত চাত খাই পেট একেবাৰে টেটু বনাই কিনি তামোল চবাই আছো গান গা কোৱাচোন এন্ধাৰ বাবু এটা গান গানা তই গাড়ি না আতৰি আতৰি থাকিলেও তুমি নিদিবা দলিয়াই মনৰ পৰা দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা জীৱনৰ পৰা মোৰ বাবে তুমি চিৰ নতুন এটি মোৰ বাবে তুমি চিৰ নতুন এটি কবিতা 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 তুমি যদি প্ৰেৰণা নকৰিবা চলনা দিৰহ মোৰ এই জীৱন আঘাত নাহানিবা এটি পল হাঁহিৰে সজাবলৈ খোজোতে হল যদি কিবা ভুল হল ক্ষমা কৰি দিবা সৰি দে বাথৰুম ছিংগাৰহে হয় একো নহয় মোৰ দাদাই বৰ তামোলীও তামোল খাই পককে কি কৰি আছে গমেই নাই মোৰ এজনী হেৰিও আহিছে চিষ্টাৰ আহিছে এইফালে আহাচোন জেনি আহাচোন এইফালে আহা হাই দিয়া বৰ কিউট হয় এবাৰ দেখাই দিওঁ মুখখন বাবু এটা গীত গা গান গা এটা জয়ষ্টিক ৰাখো নহ'লে টাইম পাছৰ কাৰণে অকণমান আৰু হেৰি কৰিলোঁ
ভিডিঅ'টোত বিশেষ একো নাই, এনেই মানে জাষ্ট টাইম পাছ আৰু ব্লগ ভিডিঅ' টাইম পাছ এনে কৰিলোঁ। আৰু এখেতৰ যদি গীতটো ভাল লাগছে লাইক এটা কৰি দিবি। আৰু কিবা সুধিব লগা থাকিলে আৰু যদি কিবা ফাংচন চাংচন আছে আপোনালোকৰ ওচৰত কণ্টেক্ট কৰিব লাগিব। কণ্টেক্ট নাম্বাৰটা কৈ নাথাকি 882290 নালাগে 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 হ'ব মোক কণ্টেক্ট কৰিলেও হৈ যাব। আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু মোৰ চেনেলটো জলদি জলদি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। একবাৰ কৈ দিম ধন্যবাদ। প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো এই ঘণ্টা বজাটো ঘণ্টাটো দবাই দিব। ধন্যবাদ।